ভাত কেইটামান মিক্সাৰ গ্ৰাইণ্ডাৰত ৰাতিৰে ভাত কেইটামান জিৰাৰ গুড়ি দিলোঁ, অলপমান চিলি ফ্লেক্স দিম আৰু অলপ চাউলৰ গুড়ি দিওঁ। আৰু সোৱাদ অনুসাৰে দিওঁ নিমখ। এইখিনি এতিয়া মই ভাল কৰি ডো বনাই ল'ম। এটা যেনেকৈ ৰুটি বনাওঁ তেনেকৈ এটা ডো তৈয়াৰ কৰি ল'ম। আমাৰ ডোটো ৰেডি হৈ গ'ল, কি ধুনীয়া হৈছে। চাউলৰ গুড়াৰে সানি ল'লোঁ। বাছ হাতত অলপ তেল সানি লওঁ, নহ'লে বহুত চিপচিপীয়া যে লাগি যায় হাতত। অলপ ভালকৈ অলপ ৰিফাইন অইল সানি লওঁ বেছিকৈ। এতিয়া মই সৰু সৰুকৈ এনেকৈ লাড়ু কৰি হাতে এনেকৈ লম্বা কৰি দিম, পাইপৰ নিচিনা কৰি তাৰপিছত মাজেৰে কাটি দিম আঙুলি চেপত এনেকৈ। দীঘল এয়া আমাৰ হৈ গ'ল ৰেডি। এনেকৈ মই ফ্ৰেঞ্চ ফ্ৰাইজ আকৃতিত দিছোঁ। এনেকৈ আপুনি তেলত ফ্ৰেঞ্চ ফ্ৰাইজৰ নিচিনাও ফ্ৰাই কৰিব পাৰে। আৰু এটা পদ্ধতিৰে মই আপোনালোকক দেখুৱাম বাৰু। কেইডালমান আপোনালোকক তেলত ফ্ৰেঞ্চ ফ্ৰাইজৰ নিচিনা ফ্ৰাই কৰি দেখুৱাই আছোঁ। শুনিছেনে? কি মচমচীয়া। স্কুলৰ পৰা আহি খাই আছা গৰম গৰম ফ্ৰেঞ্চ ফ্ৰাইজ ন? বেলেগ ফ্ৰেঞ্চ ফ্ৰাইজ ন? কেনেকুৱা লাগিছে কৈ দিয়া? ভাল লাগিছে। ইয়াতে মই নৰসিংহৰ পাত, পিঁয়াজ, জলকীয়া অলপ, আদা নহৰু ৰুকি লৈছোঁ আৰু নেমু টেঙা লৈছোঁ। কেতিয়া ইউজ কৰিম আপুনি গম পাব। আৰু মই সেইখিনি ধুনীয়াকৈ ফ্ৰিজাৰত থৈ দিছিলোঁ। ফ্ৰিজাৰত থওঁতে ইমান ধুনীয়া হৈছে কি ক'ম আৰু। মই অলপ সৰুকৈ কাটি লৈছোঁ। ইয়াৰ ৰিফাইন অইলত পিঁয়াজ, জলকীয়া যিখিনি আৰু কটা বস্তুখিনি তেলত দি ল'লোঁ। বেছিকৈ নাভাজোঁ, জাষ্ট অকণমান এনেই ফ্ৰাই কৰি লৈ তাত মই মছলাবোৰ দি দিম। হালধি, নিমখ, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু আপোনালোকে টেষ্ট একৰ্ডিং অলপ মেগী মছলা এড কৰিব পাৰে, নহ'লে আপুনি স্কিপো কৰিব পাৰে। টেষ্টিৰ কাৰণে আৰু দিছোঁ। আপোনালোকে ইয়াতে বেহাৰো ইউজ কৰিব পাৰে ফোৰণত ফুটাবৰ কাৰণে। মই এইখিনি ইউজ নকৰিলোঁ, জাষ্ট মই এতিয়া কাটি থোৱা এইখিনি দি দিছোঁ। দেখিছেনে? ৰৈ যোৱা ভাতেৰে ইমান ধুনীয়া বস্তু ৰেডি কৰিব পাৰি, হয়নে? চ' এইখিনি অকণমান ভাজোঁ, বেছি নাভাজোঁ নহ'লে ভাঙি যাব যে। টাইট হৈছে তথাপিও আৰু পানী দিয়াৰ পিছতো মই একেবাৰে হেতাৰে মই নেৰাৰোঁ। তাতে মই অকণ নেমু ৰস চেপি দিওঁ। মই পৰিমাণ অনুযায়ী নেমুৰ ৰস দিছোঁ। যদি বেছি পৰিমাণৰ হয় অকণমান বেছিকৈ দিব নেমুৰ ৰস। সেইবুলি ইমানো বেছিকৈ নহয়, ভালকৈ এচকল আৰু। ইয়াতে অকণমান দিছোঁ, দেখিছেই নহয় কিমানখিনি দিছোঁ। খাইকেনে বৰ টেষ্টি। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় নহ'লে মই কেনেকৈ আগবাঢ়ি যাম। পানী দিলোঁ ইয়াতে মই। পানী দি ঢাকনি মাৰি থৈ দিম। ঢাকনি নামাৰিলেও হ'ব। এয়া ৰেডি। টিফিনত দিবলৈও বৰ ধুনীয়া, খায়ো বৰ টেষ্টি। বাই বাই।